नमस्कार बंधु बान्धवीসকল जब अपडेट अफ आसाम चेनेल स्वागतम जानाइछु। आज कथा पातिम स्टेट लेवल पुलिस रिक्रुटमेंट बोर्डर पर अहा थर्ड 4 ग्रेडर आपुनार 928टा पदर विषय सकलोखिनि डिटेल्सत कथा पातिम। यार आगते एनेकुवा धৰণৰ नियमियाকৈ जबर अपडेट पाই থাকিলে जब अपडेट अफ आसाम चेनेलটো सबस्क्राइब কৰি লগত থকা বেল আইকনটো বজাই দিব। যেতিয়াই মই এনেকুৱা ধৰণৰ জব ইনফৰমেশন ভিডিও লৈ আহো আপোনাৰ তাত নটিফিকেশন আহি যায়। এতিয়া বলক মূল ভিডিওটো। প্ৰথমতে কথা পাতিম ডিটেইলস অফ ভ্যাকেন্সি এজ পার পোস্ট বেস্ট রোস্টার। তো ভ্যাকেন্সিৰ বিষয়ে দিছে। তো প্ৰথমতে আছে আপোনাৰ আসাম পুলিচ। ইয়াতে আসাম পুলিচত আছে আপোনাৰ যিকেইটা পোষ্ট আছে মই পোষ্ট কেইটা হাইলাইট কৰি এনেকা দি দিছোঁ। কুকত আছে 206টা। তো আনৰিজাৰ্ভত আছে কুকত আনৰিজাৰ্ভত 206টা। तार पिছত আছে আপোনাৰ एसटी पित আছে 47টা। এনেকা কৈ আপোনাৰ টোটাল 303টা পোষ্ট আছে। তো গোটেইকেইটা আপুনি চাই ল'ব, মই জাষ্ট ইনফৰমেশনখিনি দি আছোঁ। তো ইয়াতে টোটাল যিটো আসাম পুলিচ আছে, আসাম পুলিচত টোটাল আছে পোষ্ট আছে আপোনাৰ 458টা। তো নেক্সট আছে আপোনাৰ আসাম কমান্ডো বেটেলিয়ান্স। আসাম কমান্ডো বেটেলিয়ান্সত আপোনাৰ পদ কেইটা আছে, আপোনাৰ টোটাল পদ আছে আপোনাৰ 360টা। ইয়াৰ আগতে আপোনাৰ যিটো আসাম পুলিচ আছে, আসাম পুলিচত আপোনাৰ পে স্কেলটো আছে আপোনাৰ 12,000 পৰা 52,000। গ্ৰেড পে আছে 4,400 টকা, এইটো গ্ৰেড পে আছে। তো নেক্সট যিটো আসাম কমান্ডো বেটেলিয়ান্স আছে, আসাম কমান্ডো বেটেলিয়ান্সত আপোনাৰ পে স্কেলটো আছে, স্যালাৰিটো আছে আপোনাৰ 12,000 পৰা 52,000 টকালৈকে আৰু গ্ৰেড পে আছে 3,900 টকা। ইয়াৰ পিছত আছে আপোনাৰ DGCD এণ্ড CGHG আসাম। ইয়াত আছে আপোনাৰ যিটো পে স্কেল আছে, স্যালাৰিটো আছে আপোনাৰ 12,000 পৰা 52,000 আৰু পে স্কেলটো আছে আপোনাৰ গ্ৰেড পেটো আছে 3,900 টকা। আৰু ইয়াত টোটাল পদ আছে আপোনাৰ 97টা। পিছত আছে আপোনাৰ ফায়াৰ, এইটো আছে ফায়াৰ ইমাৰ্জেঞ্চি সাৰ্ভিস আসাম। ফায়াৰ ইমাৰ্জেঞ্চি সাৰ্ভিসত আপোনাৰ টোটাল পদ আছে আপোনাৰ 13টা। আৰু ইয়াৰ বাবে আপোনাৰ পে স্কেলটো আছে আপোনাৰ 12,000 পৰা 52,000 আৰু গ্ৰেড পে আছে 3,900 টকা। এই পদ কেইটাৰ বাবে আপোনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে আপোনাৰ মাষ্ট বি কেণ্ডিডেট টু ইণ্ডিয়ান চিটিজেনশ্বিপ অফ আসামৰ হ'ব লাগিব। আৰু ইয়াৰ বাবে আপোনাৰ যিটো আমাৰ এছামিজ ভাষাটোৰ লগত আৰু বেলেগ ভাষাটো আপুনি খলখলীয়াকৈ জানিব পৰা হ'ব লাগিব। আৰু ইয়াৰ যিটো এজ লিমিটটো আছে আপোনাৰ 18 বছৰ পৰা 25 বছৰ দিছে। আৰু ইয়াৰ বাবে আপোনাৰ এজ ৰিলেক্সেশ্যনটো আছে আপোনাৰ SC ST P এণ্ড STHৰ কাৰণে আছে 5 বছৰ ৰেখাই, অৰ্থাৎ 18 বছৰৰ পৰা আপোনাৰ 30 বছৰ বয়সলৈকে আপুনি এপ্লাই কৰিব পাৰিব। আৰু যিটো আছে OBC MOBCৰ কাৰণে 3 বছৰ ৰেখাই দিছে। ইয়াৰ বাবে আপোনাৰ 28 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব লাগিব। আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছৰ পৰা 12 পাছ হ'লে আপুনি এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰে। আৰু ইয়াতে দিছে আপোনাৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। এই পদকেইটা আপুনি এপ্লাই কৰিব হ'লে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ইয়াৰ যিটো ষ্টাৰ্ট হৈছে আপোনাৰ 10 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। 10 তাৰিখৰ পৰা আপোনাৰ ষ্টাৰ্ট হৈ আপোনাৰ জানুৱাৰী 10 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু ফেব্ৰুৱাৰী 8 তাৰিখলৈকে আপুনি এপ্লাই কৰিব পাৰে। চ' মই যিটো ৱেবছাইট আছে ৱেবছাইটটো দি দিম, সকলোখিনি ডিটেইলছ পাই যাব ডিছক্ৰিপশ্যনত। আপুনি ডিছক্ৰিপশ্যনত গৈ আপুনি চাই ল'ব। তো এডভাৰটাইজমেণ্টৰ লিংকটো দি দিম। তো এইখিনি আছিল ইনফৰমেশ্যন। চ' জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। চ' ধন্যবাদ।